হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে আৰু ভালে থাকক। মোৰ আজি ভিডিঅ' কৰিবলগীয়া বিশেষ একো নাছিলে আৰু মই কোনো ব্লগ নবনাওঁ। মোৰ ঘৰৰ ভিতৰত ভিডিঅ' কৰিবলৈ আমাৰ ঘৰত আজি কাৰেণ্ট নাই, তাৰ বাবে মই এনেদৰে পথাৰত ওলাই আহিবলগীয়া হৈছে। মোৰ এই ইউটিউব চেনেলটো হয়তো ডিলিট কৰি দিবলগীয়া হ'ব পাৰে অহাকালিলৈ। আপোনালোকে এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত মোৰ নতুন আছাম পাপু ইউটিউব চেনেল বুলি এটি একাউণ্ট খোলা আছে, ইউটিউব একাউণ্ট। তাৰ বাবে আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকটো ক্লিক কৰি পেলাই ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আপোনালোকক বেহাৰবাৰী আউটপোষ্টৰ কে মোহনৰ কমেডি ভিডিঅ'বিলাক পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকক ৰেগুলাৰ মনোৰঞ্জন দি যাম। আপোনালোকে আশীৰ্বাদ কৰক আৰু আপোনালোকে মোৰ লগত সদায় থাকক। আপোনালোকৰ লগতো সদায় থাকিম আৰু এনেদৰে ৰেগুলাৰ আপোনালোকক মনোৰঞ্জন দি যাম বুলি আশা ৰাখিম। বিশেষ এটি অসুবিধাৰ বাবে হয়তো অহা কাইলৈৰ ভিতৰত ডিলিট কৰি দিবলগীয়া হ'ব পাৰে।